মই আজি বনাম পনৌনোৱা শাক। বাৰীৰে আছিলে, বাৰীৰ পৰা আনিলোঁ। তাৰপিছতে নৰসিংহ পাত 2 এখিলা, লগতে পিৰালি পালেং আগ 2টামান, মছন্দৰী আগ 1-2টামান, ভেদাইলতা পাত 1-2খিলা এনেকৈ দিছোঁ আৰু মিহলি কৰি। সৰু মাছৰ লগত বনাম আঞ্জা। বৰ টেষ্টি হয় খাবলৈ, ভাল লাগে। মাছ দেখিছে নহয়, কাটি ল'লোঁ শাকখিনি মিহিকৈ, লগত বিলাহী আৰু আলু দিলোঁ। এয়া উতলিছে, আকৌ আঞ্জা উতলিছে আৰু শেষত